নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন এপিএসসিৰ পৰীক্ষা হলেও কতো মাসুল দিব নালাগে। আজি এটা অসম চৰকাৰে অনুসূচিত জাতি আৰু জনজাতিৰ নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন এপিএসসিৰ পৰীক্ষা হলেও এসটি আৰু এসসি লৰা ছোৱালী বিলাকে কতো মাসুল দিব নালাগে। বিধানসভাত এখন আইন আহিব যে এসটি আৰু এসসি ক্যাটেগৰি লৰা ছোৱালী বিলাকে কোনো ৰিক্ৰুটমেন্ট এক্সামত তেওঁলোকে মাসুল ভৰিব নালাগে। আমাৰ কিছুকে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডত আমি কাৰো প্ৰায় মাসুল নলওঁ, কিন্তু এপিএসসি আদি পৰীক্ষাত মাসুল লোৱাৰ এটা নিয়ম আছিল। এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যেটো নিয়ম হেতু থাকিবই, কিন্তু গেজেটেড লেভেলতো এসটি আৰু এসসি লৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাসুল দিব নালাগে। এসটি এসসিৰ ক্ষেত্ৰত গেজেটেড অফিচাৰ এইটো এটা সব কিছুমান কাম আমি এসটি এসসি লৰা ছোৱালীখানে কৰো। বাবা সাহেব আম্বেদকাৰে কৈ গৈছিলে, গতিকে এসটি এসসি হোৱা দিনাখনে আৰু জেনেৰেলৰ প্ৰশ্নটো নানো, পিছত আকৌ জেনেৰেলও পাই যাব। কিছুমান কাম সংবিধানৰ আৰ্টিকল 14তে কৈ দিছে যে গভৰ্ণমেণ্টে কিছুমান কাম অকল এসটি এসসিৰ কাৰণে কৰিব লাগে। তেওঁলোকে অলপ পাব লাগে। সব বস্তু যদি সকলোৰে কাৰণে দি দিওঁ তেনে এসটি এসসি মানুহখিনিয়ে নাভাবিব যে আমাকো চৰকাৰে স্পেচিয়েলি চাই, গতিকে দুটা দিন তেওঁলোকৰ কাৰণে থাকিব দিয়ক, ছমাহ পিছত সকলোকে কৈ দিম ইয়াত হাৰ্ডলি কেই টকা উঠে। থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডটো সবে ফ্ৰীয়ে কৰে, অকল লোকসেৱা আয়োগৰ পৰীক্ষা কেইটা। ছোৱালীৰ কাৰণে কিবা এটা দিলে লগে লগে লৰাক কেতিয়া দিব, এসটি এসসিৰ কাৰণে দিলে জেনেৰেলক কেতিয়া দিব। তেতিয়ালে এই ছোৱালীখিনি বা এসটি এসসি খিনি প্ৰিভিলেজ ফিলেই নকৰিব কেতিয়াও যে সমাজে তেওঁলোকক গুৰুত্ব দিয়ে। সেইকাৰণে বাবা সাহেব আম্বেদকাৰ, ৰাম মনোহৰ লোহিয়াৰ দৰে মহিষীসকলে কৈ গৈছিল যে চৰকাৰে কিছুমান কাম অকল এসটি এসসি আৰু মহিলাসকলৰ কাৰণে কৰিব লাগে, যাতে যুগৰ যেটো অন্যায় তাৰ অকণমান হলেও তেওঁলোকে ভাবে যে কবাত অলপ অন্তত আমাক চৰকাৰে মৰমৰ দৃষ্টিৰে চাইছে।